জীৱনটোৰ সৈতে শৈশৱৰ পৰাই যুঁজ কৰা এগৰাকী যুঁজাৰু ছাত্ৰ। জীৱন যুদ্ধ আচলতে কি শৈশৱৰ পৰাই অনুভৱ কৰিছে এইগৰাকী জামুগুৰিহাটৰ বাঁহডোঙা বৰাচুক গাঁৱৰ ৰূপক বৰাই। পিতৃহাৰা ৰূপকেই এতিয়া 4জনীয়া পৰিয়ালটোৰ আশা আৰু ভৰসাৰ থল। পঢ়াৰ সমান্তৰালকৈ ৰূপকে বিগত 3 বছৰ কাল নিতৌ এইদৰেই এইখন চাইকেলতেই প্ৰায় 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পুৱা মাতৃক কৰ্মস্থলী কন্যকাত থৈ আহে আৰু সন্ধ্যা লৈও আহে। ইয়াৰ মাজতে ৰূপকে বিদ্যালয়ত পাঠ গ্ৰহণ কৰাৰ উপৰিও আনৰ ঘৰত কাম কৰি ঘৰখন চলাৰ দিশতো মনোনিৱেশ কৰিব লগা হয়। আন কিশোৰসকলতকৈ ব্যতিক্ৰম এইগৰাকী ৰূপক এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাতো অৱতীৰ্ণ হৈছে। জীৱন যুদ্ধত সৰুৰে পৰাই জঁপিয়াই পৰি যুঁজাৰু হৈ পৰা ৰূপক বহুতৰ বাবেই যেন এতিয়া আদৰ্শ। নামটো কি? ৰূপক বৰা। ঘৰ ক'ত? বাঁহডোঙা বৰা। এতিয়া পঢ়ি আছা? হয়। এইবাৰ কোন ক্লাছত? এইবাৰ মেট্ৰিক দিছোঁ। মেট্ৰিক দিছা? হয়। এইগৰাকী কোন পিছফালে? মা হয়। মাক ক'ৰ পৰা আনা তুমি? কইনাগাঁৱৰ পৰা আনো। কিমান দূৰ হয় ইয়াৰ পৰা? ইয়াৰ পৰা 4.5 কিলোমিটাৰ। সদায় অনা নিয়া কৰা নাই? হয়। মায়ে কি কৰে কন্যকাত? তেল চেল ভৰাই পেকেটিং কৰে। পেকেটিং কৰে। ৰাতিপুৱা থৈ আহাগে নে? অঁ। তাৰপিছত স্কুল যোৱা? এতিয়া স্কুল নাই বাৰু। অঁ। কিমান দিন এনেকৈ অনা নিয়া কৰিছে? 3 বছৰ হ'ব আৰু। এইখন চাইকেলতে? হয়। চাইকেল এখনেই? হয়। হয়। চাইকেল এখন কোনে দিলে? এখন দেউতাই লৈ থোৱা, বনাই মেলি লোৱা আৰু। দেউতাই কি কৰে? দুটা ঢুকালে। দেউতা ঢুকালে? হয়। এতিয়া মা আৰু তুমি? মা, মই, ভণ্টি আৰু বা। আপুনি কন্যকাত কাম কৰে? হয়। কি কাম কৰে? পেকেটিং কৰোঁ। অঁ, আপোনাক এনেকৈ ল'ৰাই সদায় অনা নিয়া কৰে? হয়। ৰাতিও হয়নে কেতিয়াবা? সন্ধিয়া 4:30 আহোঁ আৰু। ৰাতিপুৱা থৈ আহেগৈ সি? হয়। আকৌ লৈ আহে? ঠিক আছে। তুমি চাগে কাম বনো কৰা ন? কি অলপ কৰোঁ আৰু। কাম কৰা বেলেগৰ ঘৰত? ঘৰখন চলাব লাগে আৰু। অঁ, বেলেগৰ ঘৰত কাম কৰা? হয়। মাক ধৰ থৈ আহি পেলাই ধৰ স্কুল প্ৰাৰ্থনা নাপাওঁৱেই, দেৰি হৈ যায় অলপ। তেনেকুৱা কষ্ট